সঁচাকৈ বাৰু ঘৰিয়ালে মিছাকৈ কান্দে নেকি? মানে ঘৰিয়ালৰ কণাবিলাক অভিনয় নেকি? হেল্ল' বন্ধুসকল, কেনে আছে? নিশ্চয় ভালে আছে। মই প্ৰাগজ্যোতি কৈছোঁ, আপোনালোক স্বাগতম জনাইছোঁ মই এটা নতুন চুপাৰ ডুপাৰ ভিডিঅ'লৈ। যোৱাবাৰ 8 উত্তৰটি বিজয় হিচাপে লাভ কৰিছে মিছ লক্ষীপ্ৰিয়া দত্ত। স্বাগতম জনাইছোঁ লক্ষীপ্ৰিয়া। আৰু আপুনি যদি আমাৰ ভিডিঅ'ত আহি আছে তেনেহ'লে ভিডিঅ'টো শেষত হাতত থাকিব। হাততো শুদ্ধটো লাভ কৰক আমাৰ ভিডিঅ' স্থান। তেনেহ'লে আপোনালোক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, লোকক দেখাই মিছাকৈ কান্দিলে তাক ঘৰিয়ালৰ চকু পানী বুলি কয়। সঁচাকৈ বাৰু ঘৰিয়ালে মিছাকৈ কান্দে নেকি? মানে ঘৰিয়ালৰ কণাবিলাক অভিনয় নেকি? আপোনালোক আজি ফাদিল কৰোঁ। মানে কথাটো এনেকুৱা ধৰণৰ যে ঘৰিয়ালে নাকান্দে বা ঘৰিয়ালৰ চকু পানী নোলায় তাৰ তেনে কথা নহয়। আমাৰ যেনেকৈ কান্দিলে অশ্ৰুগ্ৰন্থিৰ পৰা ৰস নিগৰিত হৈ বা চকু পানী ওলায়, তেনেকৈ ঘৰিয়ালো তেনেকুৱা হয়। আমাৰ যেনেকৈ অশ্ৰুগ্ৰন্থিৰ পৰা ৰস বা চকু পানী ওলায়, আমাৰ চকুটো ধুৱাই ৰাখে, আমাৰ প্ৰতিটো সময়তেই চকুটো সিক্ত কৰি ৰাখে বা বিভিন্ন ধৰণৰ বীজাণুৰ পৰা ইয়াক ৰক্ষা কৰে চকু পানীয়ে, ঠিক তেনেদৰে ঘৰিয়ালেও সেই একেই কামেই কৰে। কিন্তু ঘৰিয়ালে কন্দা আৰু মানুহে কন্দাৰ মাজত এটা ডিফাৰেঞ্চ আছে, এটাই মাত্ৰ পাৰ্থক্য আছে। কথাটো এনেকুৱা ধৰণৰ, ইয়াৰ কাৰণটো বেলেগ বেলেগ। মানুহে কি কাৰণে কান্দে? মানুহে যেতিয়া চকুত কিবা এটা কুটা সোমাব বা ধূলিকণা যেতিয়া সোমায় বা চকুত কিবা এটা সোমালে বা যেতিয়া মানুহ আৱেগিক হয় তেতিয়া মানুহে কান্দে, মানে চকু পানী ওলায়, অশ্ৰুগ্ৰন্থিৰ পৰা ৰসটো নিগৰিত হয়। কিন্তু ঘৰিয়ালৰ ইয়াৰ কন্দাৰ ৰিজনটো অলপ বেলেগ ধৰণৰ। মানে সিহঁতে যেতিয়া চিকাৰ কৰোঁতে মুখে যেতিয়া হাঁহ কৰে তেতিয়া সিহঁতৰ ওপৰৰ কুঁৱাৰীটো খুব ওপৰলৈ গুচি যায়। ওপৰলৈ যেতিয়া গুচি যায় আৰু ওপৰলৈ গ'লে সিহঁতৰ যোনটো অশ্ৰুগ্ৰন্থি আছে, অশ্ৰুগ্ৰন্থিৰ পেশীত চাপ পৰে আৰু সেই চাপ পোৱাৰ ফলত সিহঁতৰ সেই চাপতে সেই অশ্ৰুগ্ৰন্থিৰ পৰা ৰস বা চকু পানী নিগৰিত হৈ সিহঁতৰ কোনবিলাকত বিয়পি পৰে, মানে চাৰিওফালে বিয়পি পৰে, আৰু সেইটোকে কয় ঘৰিয়ালৰ চকু পানী। মানে যিহেতু আমাৰ খুব দুখ লাগিলে বা কিবা কিবি সোমালেহে আমাৰ যিহেতু চকু পানী ওলায়, আৰু সিহঁতৰ যিহেতু চিকাৰ কৰিব যাওঁতেই চকু পানীটো ওলাই যায়, গতিকে সেইটোকে কয়, সেইটো কাৰণে মানুহে ঘৰিয়ালৰ চকু পানী বুলি কয়। ইয়াৰ অৰ্থটো সেইটোৱেই। চ' আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পালে। আজি আপোনালোকৰ বাবে সাধুটো হ'ল, এনেকুৱা কি বস্তু আছে যি অন্ধ মানুহো দেখা পায়? এনচাৰটো কমেণ্ট কৰি জনাওক আৰু বিজয় হৈ লাভ কৰক আমাৰ ভিডিঅ' স্থান। তেনেহ'লে এতিয়ালৈকে বাই বাই।